हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। पोन प्रथमते मैं सकलोके हैप्पी दिवाली। एबार दिवाली तो हेमेका हेमेका न आपनालोकर फालेও चागे आमार फाले जेनेका रातिपुৱাৰ পৰা বৰষুণটো নেৰা নেপেৰাকে দিয়ে আছে, এৰাই নাই এবাৰো। তেনেকে आमार फालेও एकेबारे एके अवस्था, बरषुण अलपो एৰাই নাই। रातिपुৱাৰ পৰা বৰষুণ বৰষুণ বুলি একোৱে কৰা নহল। ভাবিছিলো আজি কালি মানে ফটকা কিনিব নাপালো, ভাবিছো আজি ফটকা কিনি লৈ আনিম। एके নাই কিনিব নাপালো ফটকা। আগৰে কিবা বোলে আছিলে যোৱা বছৰৰে, সেয়াই জ্বলাম আৰু উপায় নাই, মানে বৰষুণৰ কাৰণে যাব নাপালো। কি কৰিম আৰু এনেকে। তথাপিতো ঘৰৰ ভিতৰতে মই এবাৰ প্ৰথমবাৰৰ বাবে ৰংগোলী বনাইছো। ভাবিলো আপোনালোককো মই ৰংগোলীটো দেখাওঁ, আপোনালোকে মোক জনাবচোন মোৰ ৰংগোলীটো কেনেকুৱা হৈছে। আহকচোন কেনেকে আমি দিৱালী উদযাপন কৰিছো ঘৰতে চাওঁ। প্ৰথমবাৰৰ বাবে মই ৰংগোলী এটা বনাইছো। আপোনালোকে মোক কমেণ্ট কৰিবচোন ৰংগোলীটো মোৰ ভাল হৈছে নে নাই। মই ইমান ভালকৈ বনাব নাজানো, তথাপিও প্ৰথমবাৰ বনাইছো, নাজানো ভাল হৈছে নে নাই। আৰু বাহিৰততো যিহেতু পুৰা বৰষুণ, চাকি বন্তি দিবলৈ পোৱা নাই, এনেকৈ ঘৰৰ ভিতৰতে চাকি দি আমি দিৱালী উদযাপন কৰিছো। এয়া মাতো এনেই দিৱালী বাহিৰত আৰু যাবই পৰা নাই, ইয়াতে বহি আছো। আৰু এইফালে পেহী, উপায় নাই আৰু এনেকৈ দিৱালী উদযাপন কৰি আছো। আৰু আপোনালোকে কেনেকৈ ঘৰৰ ভিতৰতে উদযাপন কৰিছেনে? আমাৰ দিৱালী এনেকেই চাওকচোন। বাহিৰত লাইটিং জ্বলাইছিলোঁ, কিন্তু বৰষুণৰ কাৰণে লাইট দিব পৰা নাই, কিজানি শ্বৰ্টত হৈ যাব পাৰে, সেইটো কাৰণে লাইটিংটো ভালদৰে দিব পৰা নাই। তথাপিতো এনেকেই আৰু নাজানো এইবাৰ ইমান সেমেকা কেনেকৈ হ'ল দিৱালীটো। পূৰা বৰষুণ হৈ গৈছে দিৱালী ঘৰতে, আৰু এনেকৈ থাপনা বনাই উপায় নাই আৰু, মানে বাহিৰত যাবও পৰা নাই বৰষুণৰ কাৰণে। মায়ে দিৱালী স্পেচিয়েল পিঠা বনাবৰ কাৰণে ৰেডি। মা এতিয়া পিঠা বনাবা ন? পূৰা এতিয়া পিঠা বনাব, উপায় নাই। সেমেকা দিৱালী কি ক'ম আৰু। আপোনালোকৰো চাগে সেমেকা হৈ গৈছে দিৱালী। কাৰণেতো আমি ফটকা ফুটাব পৰাই নাই। তথাপিতো বাবুৱে বাহিৰত ছাতি লৈ সি কলগছ জ্বলাবলৈ গৈছে, কিন্তু চাওঁ বাৰু সি জ্বলাব পাৰে নে নোৱাৰে। কলগছ জ্বলাব গৈছে আৰু সি জ্বলে নে নজ্বলে, জ্বলিব। হেপ্পী দিৱালী। জ্বলিবনে মোৰ হেপ্পী দিৱালী। ৰেডি পুৰা হৈছেনে? ভয়ো কৰে আকৌ সি। জ্বলিছে নাই? এনেকেই দিৱালী। কি কৰিম আৰু উপায় নাই, দিৱালী আৰু এনেকৈ আৰু সেমেকা এনেকেই দিৱালী আৰু। বহুত মন বেয়া লাগিছে দিৱালীত। এটলিষ্ট এনেকুৱা বৰষুণ ৰাতিপুৱাৰ পৰা একবাৰ অলপো কমাই নাই। আপোনালোকৰ ফালেও চাগে একেই অৱস্থা। চ' এতিয়া বাই। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বাই, শুভৰাত্ৰি।